ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত 13 সন্তানসহ পত্নী ৰাজুদ্দিনৰ লগত বৰভূঞা তেওঁৰ নাম। তেওঁ আচলতে বাহনখন চলাই অহাৰ পথত ঘন কুঁৱলীৰ বাবে এখন নদীত বা নিয়ন্ত্ৰণ হেৰুৱাই ঘন কুঁৱলীৰ বাবে নদীত ডুব যায়। আচলতে এনে এটা ঘটনা সংঘটিত হয়। আচলতে ইয়াতকৈ দুখ লগা 13 সন্তান পৃথিৱীও দেখা নাই, ভাল বেয়া একো নাজানে, তেনে এটা সন্তান এই ঘটনাত আচলতে নিহত হয়। বৰ দুখ লগা ঘটনা। হেলিনা বেগম আৰু জন্তাৰা বেগম কন্যা, আচলতে পত্নী আৰু কন্যা নিহত হয় এই ঘটনাত। তেওঁলোক সেই সময়ত চিকিৎসালয়ৰ পৰা সন্তানসহ 13 সন্তানসহ নিশা ঘৰলৈ বুলি উভতিছিল। হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই নদীত ডুব যায়। গাড়ী চূৰ্ণ বিচূৰ্ণ অৱস্থাত উদ্ধাৰ কৰা হয়। আচলতে গাড়ীখনৰ ভিতৰতে সন্তান আৰু পত্নীক উদ্ধাৰ কৰে। স্বামীগৰাকীক আচলতে অতি সোনকালে চিকিৎসালয়ত ভৰ্তি কৰে। পুৱা আচলতে NDRF SDRFৰ জৰিয়তে উদ্ধাৰ অভিযান চলোৱাৰ ফলত গাড়ীখন উদ্ধাৰ কৰে আৰু তাৰ ভিতৰতে পত্নী আৰু কন্যাক তাতে থাকে আচলতে মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। কাছাৰৰ বাসিন্দা ৰাইছুদ্দিন 13 সন্তানসহ পত্নী আছিলে আৰু স্বামীও আছিলে, ড্ৰাইভিং কৰি আছিলে। নিয়ন্ত্ৰণ হেৰুৱাই ঘন কুঁৱলীৰ বাবে এই ঘটনাটো সংঘটিত হয়। ৰাইছুদ্দিনৰ লগত এনে এটা ঘটনা সংঘটিত হয়। চিকিৎসালয়ৰ পৰা উভতি অহাৰ সময়ত নিশা বৰখোলাৰ ৰায়পুৰত সংঘটিত হৈছে এনে এক ঘটনা। কেনেকৈ হ'ল এই ঘটনা? আৰক্ষীত তদন্তত ৰহস্যৰ সমূহ আচলতে ফাদিল হ'ব। আৰক্ষীয়ে তদন্ত চলাই আছে। ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিটো ৰেস্কিউ অপাৰেশ্যন চলি আছিলে, ৰেস্কিউ অপাৰেশ্যন ক্ষেত্ৰত আগতে আমি গাড়ীখন আৰু দুগৰাকী মহিলা, এগৰাকী ৰাইছুদ্দিন বৰভূঞাৰ পত্নী আৰু তেওঁৰ ছোৱালী, এবছৰীয়া ছোৱালী, দুগৰাকী ৰিকভাৰ কৰা হৈছে আৰু ইতিমধ্যে আমি তেওঁলোকক মৰণোত্তৰ পৰীক্ষাৰ কাৰণে তেওঁলোকৰ যিটো মৃতদেহ আমি শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰিছোঁ আৰু বাকী কি ধৰণে ঘটনাটো সংঘটিত হ'বলৈ কাৰণে তাৰ কাৰণে আমি তদন্ত চলাই আছোঁ। আৰু তাৰ লগতে যিজন গাড়ীৰ ড্ৰাইভাৰ আছিলে, ড্ৰাইভাৰজনো এতিয়া আণ্ডাৰ ট্ৰিটমেণ্ট আছে। আছাম শিলচৰ মেডিকেল কলেজত তেওঁ ট্ৰিটমেণ্টত আছে। তেওঁকো আমি সোধ-পোছ কৰি আছোঁ আৰু গোটেই ঘটনাটোৰ বিষয়ে কি ধৰণে গোটেই ঘটনাটো সংঘটিত হ'ল, যাৰ ফলত এই গাড়ীখন বৰাক নদীত ডুবি গ'ল আৰু দুজনকৈ ব্যক্তি মৃত্যুমুখত পৰিলে, গোটেই ঘটনাটো আমি তদন্ত কৰি আছোঁ। মাননীয় আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াই নিৰ্দেশ দিছে যে ঘটনাটো পুংখানুপুংখভাৱে তদন্ত হ'ব লাগে আৰু ঘটনাটোত যদি কিবা ফাউল প্লে আছে সেইটো তদন্তত ওলাব লাগে আৰু দোষীৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।